যে আজিৰ এই নাট স্বনামধন্য নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মন্দিৰ নিৰ্মাণৰ কাৰ্যাৰ্থে লহেকাৰৰ বাকৰিত উদয়ন থিয়েটাৰ দলৰ এই দ্বিতীয় নিশাত তেখেতসকলে সগৌৰৱে নিবেদন কৰিছে দ্বিতীয় দৰ্শনীৰ। গতিকে এই দ্বিতীয় দৰ্শনীত আপোনালোকে ইতিমধ্যে প্ৰথম দৰ্শনী শেষ হৈ গৈছে। গতিকে সন্তোষ হিচাপে দ্বিতীয় দৰ্শনী প্ৰথমবাৰ মুকলি কৰি দিয়া হ'ব। গতিকে নাট্যপ্ৰেমী ৰাইজক আমি অনতিপলমে আমাৰ অস্থায়ী টিকেট ঘৰৰ পৰা নাট্যপ্ৰেমী ৰাইজৰ বিপুল দাবীত আমি দ্বিতীয় দৰ্শনীৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি সদাশয় ৰাইজক আমাৰ অস্থায়ী টিকেট ঘৰৰ পৰা নিজৰ নিজৰ প্ৰৱেশপত্ৰ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা নাট্যপ্ৰেমী ৰাইজ, 37তম আগ্ৰাৰ আঞ্চলিক জগৎ নাট্যকার স্বনামধন্য নাট্যকার পরিচালক অভিজিৎ ভট্টাচার্য মরময় দালাল যিখন নাটে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে, সাফল্য বিশ্ববিদ্যালয়ত অৱতৰণ কৰিবলৈ সক্ষম হৈছে। এই চেগতে পৰ্যটক কলাকুশলী তথা অভিনেতা নেতৃত্বৰ প্ৰশংসা জনাইছোঁ।
দেহা দহিছে পুৰিছে জ্বলিব প্ৰিয়া বুকুৱে বুকুৱে খেলিব পৰাৰে পৰাৰে মিলিব উঠি উঠি মৰমে চুমিব বুকুৱে বুকুৱে খেলিব পৰাৰে পৰাৰে মিলিব উঠি উঠি মৰমে চুমিব যৌবন মৰিছে মৰমিছে কামনি লোৱা দুবাহুতে চিনাইলোৱা যৌবন মৰিছে মৰমিছে কামনি লোৱা বুকুৱে বুকুৱে খেলিব পৰাৰে পৰাৰে মিলিব উঠে উঠে মৰমে চুমিব বুকুৱে জুই 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 বন্দিয়া একো গমেই নাপালো কেনেকে গম পাবি মই আছো নহয় মোৰ একো বেয়া মতলব নাছিল মতলবৰ কথা মোক ক'ব নালাগে এই ইয়াত আহি কোমাৰ পাছৰ ঘৰত তই পিন খুলি ঘূৰি ফুৰিছিলি মিছা কথা নাগাই বৰ মিছা কথা মোৰ ঘৰটো চকুৰি ফুৰিছিলি আৰে মিছা কথা এইবোৰ তোক কৈছিল নাই ভণ্টি লগে বুলি এৰিম লগে মই আৰে ভাল পাওঁ তাইক মই তাইৰ কাষে কাষে থাকিব বিচাৰো মই দাদা আমাৰ দুটাক একেলগে লগ কৰিব নিদিয়ে আপুনি কিন্তু বহুত কষ্ট দিছে দাদা আৰু তাইক যদি কষ্ট পায় নহয় মই কিন্তু সহ্য কৰিব নোৱাৰো ইমান দিন কৈহে আছিলো এদিন সঁচাকৈ উঠাই লৈ যাম তাইক আপোনাৰ হাতিয়া উৰাই দিব মোৰ সন্মানৰ হাতিয়া উৰাই ভণ্টিক উঠাই লৈ যায় মই থাকিলি আপুনি আপুনি মাৰিছে ইয়াক এটা সবল গুদাম ডেকা দলৰ হত্যাকাৰী আপুনি নাই নাই নহয় পুলিচ আহিব কেছ হ'ব হাত কেৰিয়া লগাই সকলোৱে দেখা গৈ আপোনাৰ টানি চুচুৰাই লৈ যাব টিভিয়ে পেপাৰে আপোনাৰ ফটো ওলাব হত্যাকাৰী ৰঞ্জন বৰদলৈ লগে লগে ফাঁচি লৈ যাব এই বেংক বাহিনী আপোনাৰ আপোনাৰ সন্মান শব্দ পাতিব খুৱাব আপোনাক নাই 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 ধুনীয়া দেখাইছে দেই সুখী হওক আমাৰ দৰে এই মুখা পিন্ধা ভদ্ৰলোকবিলাকৰ কথা পাহৰি পেলাবি এটা সুন্দৰ নতুন জীৱন আৰম্ভ কৰ
হা